বাতিল করো বাতিল করক বাতিল করক আইএমএস বাতিল করো বাতিল করক বাতিল করক ছাত্রছাত্রীর উপর নির্যাতন চলোয়া বন্ধ করো বন্ধ করক বন্ধ করক ছাত্রছাত্রীর উপর নির্যাতন চলোয়া বন্ধ করো বন্ধ করক বন্ধ করক অসম আৰু কি গুৱাহাটী বিশ্ববিদ্যালয় নিষিদ্ধ কৰক নিষিদ্ধ করক নিষিদ্ধ করক অসম আৰু কি বিশ্ববিদ্যালয় নিষিদ্ধ কৰক নিষিদ্ধ করক নিষিদ্ধ করক We want justice. জাস্টিস জাস্টিস We want justice. জাস্টিস জাস্টিস আমার দাবি আনিবই লাগিব আমার দাবি কিয়নো ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠিছে তাক লৈ অসমৰ ৰাইজৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী গৌৰৱান্বিত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমৰ শৈক্ষিক সামাজিক ৰাজনৈতিক ক্ষেত্ৰত যি ভূমিকা তাক কোনেও নুই কৰিব নোৱাৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমৰ মানৱ সম্পদ গঢ় দিয়াত যথেষ্ট অৰিহণা আছে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ছাত্ৰৰ লগত যি ধৰণৰ বিসংগতি পৰীক্ষাৰ নামত বা এডমিটৰ নামত আপোনাৰ মাৰ্কশ্বিটৰ নামত বিভিন্ন ধৰণৰ বিসংগতি দেখা যায় আৰু